सांस्कृतिक शोभायात्रा हामी गर्न गइरहेका छौँ। आजको यसका लागि म एकैछिनपछि हजुरलाई घोषणा गर्नेछु र यानी कि पूर्वांचल तामाङ बौद्ध संघ এর 10th ত্রিবার্ষিক অধিবেশন আজি মালিভিতা কেওলিং গুম্বা প্ৰাংগণত আমাৰ সম্পন্ন হ'ব গৈ আছে। এই আজি অন্তিম দিন। এই অন্তিম দিনত আজি প্ৰথমে আমি সুবাতাত এইটো ওলাইছোগে। আমি ইয়াৰ পৰা কেওলিং গুম্বালৈকে আমি যাম। ইয়াৰ পৰা কেওলিং গুম্বা হৈ আকৌ মালিভিতা স্কুললৈকে আমি গৈ আছো। আমি সকলোকে সন্দেশ দিব যাওঁ। আমি বৌদ্ধ মাৰ্গী, আমি বৌদ্ধ ধৰ্মাৱলম্বী হয় আৰু এই গাঁও নহয়, আমাৰ চহৰ নহয়, আমাৰ গোটেই বিশ্বত শান্তি সম্প্ৰদায় সুশান্তি ৰাখিবৰ কাৰণে আমি সন্দেশ দি আছোঁ। আৰু আমাৰ এই শুভ যাত্ৰাই এই প্ৰতীক কৰিব যে আমাৰ গোটেই ভাৰতবৰ্ষত নহয় গোটেই বিশ্বতে আমাক শান্তি ৰাখিব বুলি মই আশা ৰাখোঁ। আৰু ইয়াত আপোনালোকে কোন ঠাইৰ পৰা আহি পেলাই ইয়াত জমা হৈছে? হয়, আমাৰ ইয়াত বৰ্তমান নৰ্থ ইষ্ট অকল নহয়, আমাৰ গোটেই নৰ্থ ইষ্টৰ মানুহ আমি ইয়াত আছোঁগৈ। আৰু লগতে আমাৰ ছিকিম, দাৰ্জিলিং, ৱেষ্ট বেংগলৰ ছিকিম, দাৰ্জিলিং আমাৰ সদস্যকেইটা ইয়াত আছেগৈ। আৰু চবেই আমি পাৰ্টিচিপেট কৰি আমাৰ এই নৰ্থ ইষ্ট তামাং বুদ্ধিষ্ট এছ'চিয়েশ্যনৰ ত্ৰিবাৰ্ষিক অধিৱেশন আমি সফল মূল্য কৰিছোঁ বুলি আমি ভাবোঁগৈ। আপোনালোকে বৌদ্ধ ধৰ্ম হৈ পেলাই মানে ৰাইজক কি মেছেজ দিব বিচাৰে? আমি বৌদ্ধ ধৰ্মী তামাং সম্প্ৰদায়, আমি বৌদ্ধ ধৰ্মাৱলম্বী হয়। আমি ৰাইজক সদায় এইটো সন্দেশ আমি দিব বিচাৰিছোঁ যে আমাৰ এই অঞ্চল মালিভিতা অকল নহয়, আমাৰ গোটেই অসম আৰু ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত আমি সদায় শান্তি বিচাৰোঁ। আৰু এই আমাৰ BTC ৰিজন এইটো সদায় শান্তি থাকক। আমাৰ ইয়াত যিমান জনগোষ্ঠী আছে সকলো মিলি থাকোঁ, আমি এক হৈ থাকোঁ। তাকে মই শুভেচ্ছা সকলোকে জনাইছোঁ। আজি এতিয়া শোভাযাত্ৰাৰ পিছত আমাৰ ইয়াৰ পিছতে আমাৰ আমসভা আছে। আমসভাত আমি কেন্দ্ৰ মিনিষ্টাৰ আৰু আমাৰ ইয়াত BTR ৰিজন চিফ প্ৰমোদ বড়োকো আমি আহ্বান কৰিছোঁ। তেওঁ আহিম বুলি ক'লে। এতিয়া গোটেই আমাৰ MLA MC সকলো আহিব আৰু তেওঁলোকে আমাক এই যিটো আমাৰ আজিৰ আমসভা আছে, আমসভাত আমাক শুভেচ্ছা দিব। আৰু আমাৰ যিটো প্ৰব্লেম আছে BTR ৰিজনত আমাৰ ইয়াত বসবাস কৰা সকলো গোৰ্খা জনজাতি আমাৰ সকলো যিটো সমস্যা হৈ আছে বা ৰাস্তা ঘাটৰ সমস্যা হৈ আছে, এই বিষয়ে আমি মন্ত্ৰী বা MLA এতিয়া কেন্দ্ৰীয় মিনিষ্টাৰ আহিব, তেওঁলোকক আমি এইটো জনামগৈ বুলি আমি আশা ৰাখিছোঁ। र सबैलाई आफ्नो लाइन चाहिँ ब्रेक नगरिदिनु भन्ने हामी अनुरोध गर्छौँ।